আজি এই বছৰৰ শিৱ পূজা আৰম্ভণিৰ আগমুহূৰ্তত মই ইয়াৰ উদ্বোধনী কাৰ্যসূচীৰ হাতত লোৱাৰ আগতে আমাৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব স্বাধীনতা ৰক্ষাৰ্থে যিসকল বীৰ শ্বহীদে আত্মাহুতি দিলে সেইসকলৰ আত্মৰ সদ্গতিৰ লগতে যিসকল ধুনীয়া হৈ থাকিল তেওঁলোকৰ আশু আৰোগ্য কামনা কৰি পোনপ্ৰথমতে মই মোৰ আন্তৰিক শ্ৰদ্ধাৰ লগতে প্ৰাৰ্থনা জনাইছোঁ। মই সেইসকলৰ চিৰশান্তি কামনা কৰি আটাইকে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছোঁ। উল্লাসদার উন্মোচন করব শ্রীযুত গণেশ তালুকদার, বিশিষ্ট জ্যেষ্ঠ ব্যক্তি এয়া সুনীল রাজগড়। পইচা দিয়া না হ'ব দে আমি আগতে তাতে দি জেং কাটি আগতে কাটি প্রথম দ্বিতীয় অন্ত করি এইখান